নমস্কাৰ কবিতাৰ শিৰোনামা #সুখী.com। সেয়া ৰাস্তাৰ কাষত কৰুণ শৈশৱ, মাতৃৰ লগত পলিথিন সমৃদ্ধ জাবৰত খাদ্যৰ সন্ধান। কিমানখিনি সুখ লাগে আজিৰ বাবে পেটত কিবা এটা পৰাতকৈ। ৰাস্তাৰ কাষত আধা খোৱা চিপছৰ পেকেট টানি আনি পাগলীজনীয়ে খাই আছে। কিমানখিনি সুখ লাগে পেটৰ তাৰণাত মানসিক ৰোগীৰ অভাৱ পূৰণতকৈ। হাত পাতি পাতি পইচা বিচাৰিছে, মিঠাই দোকানৰ চিঙৰাটো কিনিছে। কিমানখিনি সুখ লাগে তৃপ্তি পালে মনটোৱে নাচি উঠাতকৈ। লাঠিডাল শেষ আশা বুলি ধৰি ফুৰিছে গাড়ীৰ ভিৰতো নিশ্চিন্ত মনে ঘূৰি। কিমানখিনি সুখ লাগে অন্ধত্বৰ কৰুণ বোজাকো আনন্দেৰে নিজৰ কৰাতকৈ। আশ্ৰয়বিহীনভাৱে ৰাস্তাৰ দাঁতিতে ঘৰখন পাতি লৈছে যেন স্বৰ্গৰ অমৰাৱতী। কিমানখিনি সুখ লাগে অঘৰী হৈও নিৰাপত্তাহীনতাত সংকোচশীলতাক নেওচাতকৈ। মৌলিক প্ৰয়োজনৰ অভাৱ নোহোৱা নিজক নিজেই সুখী কৰিব পৰা সমাজৰ দুখগ্ৰাহী মানুহখিনিক অৱশেষত প্ৰশ্ন কৰিছোঁ, কিমানখিনি সুখ পালে আপোনালোকে ছ'চিয়েল মিডিয়াৰ পৰা ওলাই বাস্তৱ পৃথিৱীত নিৰ্ভীকতাৰে ক'ব, আমি সুখী। #সুখী.com